Hello everyone, welcome to Competitive Minds Ahom. আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ ইণ্ডিয়ান পলিটিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা আহি থকা অসম সচিবালয় অসম পুলিচৰ পৰীক্ষাৰ লগতে Pnrd এই সকলোবোৰ এক্সামৰ বাবে খুবেই প্ৰয়োজনীয় আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ Under the Constitution of India, the official language of the Union is ভাৰতীয় সংবিধানে কোনটো ভাষাক অফিচিয়েল লেংগুৱেজ বুলি স্বীকৃতি দিছে আৰু ইয়াৰ উত্তৰটো হ'ল হিন্দী ইন দেৱনাগৰী স্ক্ৰিপ্ট এই ভাষাটোক কেন্দ্ৰীয় অৰ্থাৎ ইউনিয়নৰ লেংগুৱেজ হিচাপে কনষ্টিটিউশ্যনে স্বীকৃতি প্ৰদান কৰিছে Parliament of India consists of আমাৰ ভাৰতীয় সংসদ গঠন হৈছে the President, House of the People and Council of State of Law In case of death of both the President and Vice President of India, who shall act as the President of India, যদি ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি দুইজনৰে মৃত্যু হয় তেন্তে হ'লে কোনে ৰাষ্ট্ৰপতি হিচাপে নতুনকৈ ৰাষ্ট্ৰপতি নিযুক্ত হোৱালৈকে নিয়োগ কৰালৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু ইয়াৰ আনচাৰটো হ'ল চিফ জাষ্টিচ অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ যদি মৃত্যু হয় তেতিয়াহ'লে নতুনকৈ ৰাষ্ট্ৰপতি এজন নিয়োগ কৰালৈকে উপৰাষ্ট্ৰপতিজনে তেওঁৰ কাৰ্যকাল চম্ভালে কিন্তু যদিহে প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্ট দুইজনৰে মৃত্যু হয় তেতিয়াহ'লে ভাৰতৰ মুখ্য ন্যায়াধীশজনে নতুনকৈ ৰাষ্ট্ৰপতি এপইণ্ট কৰালৈকে প্ৰেছিডেণ্টৰ দায়িত্বভাৰ চম্ভালে Who was the first law minister of independent India? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন মন্ত্ৰী আছিল B.R.Ambedkar আৰু প্ৰেজেণ্ট ইউনিয়ন ল মিনিষ্টাৰজনৰ নাম হ'ল Ravi Shankar Prasad. They may by law alter the name of any state. এখন ৰাজ্যৰ নাম কেনেদৰে সলাব পাৰি আৰু আনচাৰটো হ'ল পাৰ্লিয়ামেণ্টত সংসদত আইন প্ৰণয়নৰ জৰিয়তে ল পাছ কৰি এখন ৰাজ্যৰ নাম সলাব পাৰি The word secular was added to the Preamble of the Constitution in the year আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো এড কৰা হৈছিল 1976ত Narco-analysis test without consent is এজন ব্যক্তিৰ Narco-analysis test কৰিবলৈ হ'লে তেওঁৰ সন্মতিৰ প্ৰয়োজন তেওঁৰ সন্মতি অবিহনে এই টেষ্টটো Prohibited এটো এলাউ কৰা নহয় Who called Indian Constitution as Quasi-Federal কোনে ভাৰতীয় সংবিধানক Quasi-Federal বুলি কৈছিল আৰু ইয়াৰ আনচাৰটো হ'ল Wheare Which article deals with uniform civil code in Constitution of India ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল ইউনিফৰ্ম চিভিল কোডৰ লগত জড়িত আৰু ইয়াৰ উত্তৰটো হ'ল আৰ্টিকল 44 ভাৰতৰ একমাত্ৰ কমন চিভিল কোড প্ৰচলিত হোৱা ৰাজ্যখনৰ নাম হ'ল গোৱা অৰ্থাৎ এখন ইউনিয়ন টেৰিটৰি হয় গোৱাত একমাত্ৰ কমন চিভিল কোড ব্যৱস্থা প্ৰচলিত হৈ আছে Constitution Day of India is celebrated on 26 November 1949 26 নৱেম্বৰত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন এডপ্ট কৰা হৈছিল সেইকাৰণে এই দিনটোত কনষ্টিটিউশ্যন ডে হিচাপে চেলিব্ৰেট কৰা হয় It is the duty of the state to safeguard forest and wildlife under এখন দেশৰ বনাঞ্চল আৰু বন্যজীৱ প্ৰটেক্ট কৰাটো ষ্টেটৰ ডিউটি হয় আৰু এইটো ক'ত লিখা আছে আৰু এইটো লিখা আছে আৰ্টিকল 48A অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতীয় সংবিধানৰ আৰ্টিকল 48A এইটো উল্লেখ কৰা আছে The President of India nominates two Anglo-Indian members to আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুজন এংলো-ইণ্ডিয়ান সদস্য মনোনয়ন কৰে হাউচ অফ পিপল লোকসভালৈ মনোনয়ন কৰে আৰু 12জন সদস্য নমিনেট কৰে কাউন্সিল অফ ষ্টেট অৰ্থাৎ ৰাজ্যসভালৈ মনোনয়ন কৰে 12জন আৰু লোকসভালৈ মনোনয়ন কৰে 2জন Who is the current Chief Justice of India? ভাৰতৰ বৰ্তমান মুখ্য ন্যায়াধীশজনৰ নাম কি আৰু ইয়াৰ আনচাৰটো হ'ল শৰদ অৰবিন্দ বোবড়ে আৰু ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়াজনৰ নাম হ'ল H.A. কানিয়া Right to primary education under the Constitution of India falls under প্ৰাথমিক শিক্ষাৰ অধিকাৰটো সংবিধানৰ কোনটো অংশত পৰে আৰু ইয়াৰ উত্তৰটো হ'ল ফাণ্ডামেণ্টেল ৰাইটছ এইটো এটা মৌলিক অধিকাৰ How many high courts are there in India on January 2020? বৰ্তমানলৈকে
আমাৰ ভাৰতত কিমানখন হাইকোৰ্ট আছে আৰু ইয়াৰ আনচাৰটো হ'ল 25 25খন হাইকোৰ্ট আছে Which of the following is not a constitutional body? তলৰ কোনটো constitutional body নহয় আৰু ইয়াৰ আনচাৰটো হ'ল Planning Commission constitutional body নহয় Provisions relating to amendment of the Constitution of India are contained in আমাৰ যিখন সংবিধান সেইখন সংশোধন কৰিব পৰা ব্যৱস্থাটো কোনটো আৰ্টিকলত লিখা আছে আৰ্টিকল 368 টো সংবিধান সংশোধন কৰা প্ৰভিজনৰ লগত জড়িত Directive principles of state policy are enshrined in dash of the Indian Constitution. আমাৰ ভাৰতীয় সংবিধানৰ পাৰ্ট 4ত Directive principles of state policy অৰ্থাৎ নিৰ্দেশাত্মক নীতিসমূহ এড কৰা হৈছে আৰু ইয়াৰ Directive principles of state policy মূল লক্ষ্যটো হৈছে appropriate proper কাম-কাজৰ জৰিয়তে social আৰু economic freedom secure কৰাটোৱে ইয়াৰ লক্ষ্য Which of the following right is a constitutional right but not a fundamental right? তলৰ কোনটো এটা সাংবিধানিক অধিকাৰ কিন্তু মৌলিক অধিকাৰ নহয় উত্তৰটো হৈছে right to property 1978 44th constitutional amendmentৰ জৰিয়তে right to property মৌলিক অধিকাৰ তালিকাৰ পৰা ৰিমুভ কৰা কৰ্তন কৰি দিয়া হৈছিল আৰু তেতিয়াৰ পৰা ইয়াক constitutional right বুলি জনা যায় but ই fundamental right নহয় A hung parliament is a parliament ulama সদন বুলিলে বুজা যায় in which no political party gets an absolute majority যেতিয়া এটা ৰাজনৈতিক দলীয় সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেতিয়াই সদনক a hung parliament অৰ্থাৎ ulama সদন বুলি জনা যায় The reservation of seats for women in Panchayati Raj Institution is Panchayati Raj ব্যৱস্থাত মহিলাৰ বাবে কিমান শতাংশ আসন সংৰক্ষণ কৰা আছে আৰু এই উত্তৰটো হ'ল 33% of total seat মুঠ আসনৰ 33% The official language of Supreme Court is আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ official language হ'ল English Which among the following has been added as a fundamental right in the Constitution of India by 86th Amendment 86 সংবিধান সংশোধনীৰ জৰিয়তে কোনটো ৰাইটক মৌলিক অধিকাৰ হিচাপে এড কৰা হৈছে আৰু উত্তৰটো হ'ল ৰাইট টু এডুকেশ্যন 2002 চনৰ 86 এমেণ্ডমেণ্টৰ জৰিয়তে ৰাইট টু এডুকেশ্যনক আৰ্টিকল 21 ফাণ্ডামেণ্টেল ৰাইট হিচাপে এড কৰা হৈছে What is the minimum age to be appointed as a governor of a state in India? ভাৰতৰ এখন ৰাজ্যৰ গভৰ্ণৰ হিচাপে এপইণ্ট হ'বৰ কাৰণে এজন ব্যক্তিৰ মিনিমাম এজ হ'ব লাগিব 35 years. How many official languages are mentioned in the Schedule VIII to the Constitution of India? 8 অনুসূচীত কিমানটা ভাষাক অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ উত্তৰটো হ'ল 22. Rajya Sabha members are elected for a period of Rajya Sabha সদস্যসকল নিৰ্বাচিত হয় 6 বছৰৰ বাবে 6 years. Article 1 of the Indian Constitution declares India as ভাৰতীয় সংবিধানৰ Article 1 declare কৰিছে India as Union of States. Supreme Court held Preamble as a basic features of Constitution in which of the following cases? তলৰ কোনটো কেছত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক বেসিক ফিচাৰ হিচাপে কোৱা হৈছিল উল্লেখ কৰা হৈছিল আৰু উত্তৰটো হ'ল এইটো এটা ফেমাস কেছ যিটো কেছ আছিল Kesavananda Bharati versus State of Kerala এই কেছটোতে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক বেসিক ফিচাৰ বুলি উল্লেখ কৰা হৈছিল No one can be convicted twice for the same offense একেটা অফেন্সৰ বাবে এজন ব্যক্তিয়ে কেতিয়াও দুবাৰ শাস্তি পাব নোৱাৰে আৰু এই ডক্ট্ৰিনটো কোৱা হয় Double Jeopardy. The President of India selected by আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিজনক নিৰ্বাচন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি elected members of both houses of parliament and elected members of the legislative assemblies of state অৰ্থাৎ দুই সদনৰ যি নিৰ্বাচিত সদস্য থাকে তেওঁলোকে আৰু ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে এখন দেশৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে Under which article of Indian Constitution that there is equal pay for equal work for both men and women
ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলত উল্লেখ আছে যে পুৰুষ মহিলা সকলোৰে বাবে সমান কামৰ বাবে সমান পেমেণ্ট লাভ কৰিব আৰু ইয়াৰ আনসাৰটো হ'ল অপশ্যন চি আৰ্টিকল 39D এই কথা উল্লেখ আছে How many schedules are in the Constitution of India at present? বৰ্তমান ভাৰতীয় সংবিধানত কিমানটা শিডিউল আছে আৰু ইয়াৰ আনসাৰটো হ'ল 12 ভাৰতীয় সংবিধানখন গ্ৰহণ কৰাৰ সময়ত 395টা আৰ্টিকল 22 পাৰ্ট এণ্ড 8টা শিডিউলছ আছিল বৰ্তমান ভাৰতীয় সংবিধানত 104 বাৰ 104 টাইমছ এমেণ্ডমেণ্ট সংশোধন হোৱাৰ বাবে ইয়াত 448 আৰ্টিকলছ 25 পাৰ্টছ আৰু 12 শিডিউল আছে Ramnath Kovind is the 14th President of India. বৰ্তমানৰ ৰাষ্ট্ৰপতিজন আমাৰ 14 নম্বৰ ৰাষ্ট্ৰপতি হয় How many Lok Sabha seats are allocated to State of Assam? আমাৰ অসমত কিমানজন লোকসভাৰ সদস্যৰ বাবে সিট আছে আৰু ইয়াৰ আনসাৰটো হ'ল 14 Who is known as the father of Indian Constitution? আমাৰ ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায় আৰু আনসাৰটো হ'ল ডক্টৰ B.R.Ambedkar বন্ধুসকল আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ